প্ৰিপাৰেশ্যন কৰিলোঁ ইমান হাৰ্ড ৱৰ্ক কৰিলোঁ তাৰ কাৰণে ভাল লাগিছে এইটো এনে কোনটো কলেজত আমি কৰিছিলোঁ মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ জে চিনিয়ৰ ছেকেণ্ডেৰী স্কুল বিশ্বনাথ চাৰিআলি আৰু মই স্কুলিং কৰিছিলোঁ শংকৰদেৱ বিদ্যা নিকেতন গেলাপুখুৰী এনে মেট্ৰিকটো ক'ত দিছিলে মেট্ৰিক শংকৰদেৱত एने नेट जिखुनु आनजादाव आनजादखौ होनायनि सिगां माबाफोर मोनसे प्रिपारेसन माबोरै प्रिपारेसन खालामदों बेखौनो एने प्रिपारेसन কৰা হৈছিল মই কোচিং লৈছিলোঁ তেজপুৰত ফটন ক্লাছেছ তেজপুৰ বুলিকে তাত মই পিজিত আছিলোঁ তাত এনেকৈ ছাৰৰ গাইডেঞ্চত মই কোচিং কৰিছিলোঁ बे आनजादखौ होनायनि उनाव गोसोआव जेनेबा पास जागोन ना जाया बेबायदि माबायाव गोसोआव फैदोंमोन सिगां होखांनायनि মই কোচিং চেণ্টাৰৰ পৰা যেতিয়া গৈছিলোঁ দিবলৈ মোৰ চেণ্টাৰ পৰিছিল তেজপুৰ ইউনিভাৰ্চিটি তাত মই এক্সাম দি পেলাই আহি পেলাই পাম বুলিকে এবাৰ আশা লাগিছিলে তো 583 পাম বুলিকে মোৰ আশা নাছিলে মই কাউণ্ট কৰাত 563 আহিছিলে ফাৰ্ষ্টত তাৰপিছত NTR আনচাৰ কিট মই মিলাইছিলোঁ তেতিয়া 579 আহিছিলে তো ফাইনেলত 583 আহিলে আৰু এনে এতিয়া কিমান টোটেল মাৰ্ক পাই পাছ কৰা হৈছে মোৰ 583 যেহেতু फैबाय थानाय जि सम फैगोन बोसोराव उननि जि बोसोर दा बेयाव नेट आनजाद होगोन बिथांमोननि सायाव नोङो सासे पास जानाय पास जाबाय पास जायै केन्डिडेट हिसाबै बिथांमोन फैगोन केन्डिडेटफोरनि सायाव माबा मोनसे बुंनो गोनां दङ তোমালোকৰ ইচ্ছা আছে যদি নিশ্চয় আহা তোমালোকে যদি ইচ্ছা নাই তেতিয়া নালাগে আহিবলৈ আৰু যদি তোমালোকে বিচাৰিছা ভালকৈ কৰিবলৈ তেতিয়াহ'লে এবছৰ নহ'বা দুবছৰ ভালদৰে লাগিব নহ'লে নহ'ব মানে এইটো এনে কোচিং নোলোৱাকৈ এনে নেট দিব পাৰিব কোচিং নোলোৱাকৈ তোমালোকে অনলাইন ল'বলৈ পাৰা যদি অনলাইন লোৱা এইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব পুৰা টেক্সট বুকটো পুৰা পঢ়িছিলোঁ তাৰপিছত ফিজিক্সৰ কুৱেশ্যন এনচাৰ বহুত প্ৰেক্টিছ কৰিছিলোঁ আৰু পঢ়িছিলোঁ ৰাতি দেৰিলৈকে পঢ়িছিলোঁ বহুত 1টা বজালৈকে আৰু দিনত প্ৰায় দিনটো ক্লাছেই হৈ আছিল সেইটোৱে হেল্প হৈছিল ক্লাছতো পঢ়িছিলোঁ আমি সেইকাৰণে প্ৰেক্টিছ বহুত হৈ গৈছিল আমাৰ তাৰ কাৰণে পাৰিলোঁ আৰু কোচিং লোৱা হৈছিলে নেকি অঁ কোচিং লৈছিলোঁ মই ক'ত লোৱা হৈছিলে কোচিং মই পুনেত লৈছিলোঁ অঁ পুনে কি জেগা কি কোচিং আমাৰ এইটো চেৰিটি কোচিং হয় তাত আমাৰ ডনেশ্যনৰ পৰা আমাৰ ফ্ৰী অফ কষ্ট আমাক কোচিং কৰাইছিলে তাতে মই চান্স পাই মেলি তাত গ'লোঁ তাতে ভালকৈ পঢ়ালে আমাক কোচিং বেটছত কিমান মানুহ আছিলে আমাৰ বেটছত টোটেল 40 জন মানুহ আছিলে তাৰ ভিতৰত 37 জন চিলেকশ্যন হৈ গ'ল আৰু আমি 40 জনে পুৰা বেলেগ বেলেগ ষ্টেটৰ পৰা আহিছোঁ আমাৰ অসমৰ 5 জন গৈছিলে আৰু বাকী ষ্টেটৰ পৰা আহিছে চব আমাৰ অসমৰ 5 জনো পাছ হৈছে আমি গোটেইকেইটা ভালে কৰি আহিছোঁ মইতো 623 মাৰ্কছ আৰু অল ইণ্ডিয়া কেটেগৰী ৰেংকত মই 78 পাইছোঁ আৰু অল ইণ্ডিয়া ৰেংকত 16,000 পাইছোঁ তেনেকৈ আমাৰ লগৰবিলাকেও ভালে ৰেংক পাছ কৰিছে এটা মাৰ্কছটো ভালে আছে 550 এবভ আছে মাৰ্কছ সিহঁতৰ যেতিয়া নেট যিকোনো এক্সাম দিছে এক্সাম দিয়াৰ পাছত সেইটো মনটো মানে পাছ হ'ব নে নহ'ব এইটো কিবা মনত ভাবিছিল পাছ হ'ম বুলি লাগিছিলে ইমান যে প্ৰিপাৰেশ্যন কৰিছোঁ আৰু এক্সামটো ভালকৈ দি আছোঁ পাছ হ'ম নিচিনাই লাগিছিলে এতিয়া এদিন আহি থকা দিনত এক্সাম দিব কোচিং ল'ব কোচিং ল'ব কিবা কি মেছেজ দিব বিচাৰিম মই এতিয়া ক'ব বিচাৰিছে নিজৰ পঢ়াটো যিমান কষ্ট কৰিব পাৰি তিমান কষ্ট কৰি পঢ়িব লাগে আৰু নিজৰ বেষ্টটো ট্ৰাই কৰিব লাগে কাৰণ ট্ৰাই কৰিলে চব কৰিব পাৰি আৰু পঢ়িলে ভালকৈ পঢ়িব লাগে প্লেনিং কৰি মেলি আৰু জাষ্ট মানুহ বেলেগ বেলেগ বুক পঢ়িব নালাগে যোনবিলাক বুক কামৰ সেইবিলাক বুকে পঢ়িব লাগে প্লেনিং কৰি মেলি পঢ়িলে পাৰি যায় কোচিং নোলোৱাকৈ এনে এক্সাম দিলে এনেকৈ পাছ হ'ব কোচিংটো ল'ব লাগে তেতিয়া অলপ চিলেবাছৰ আইডিয়া আহে আৰু কুৱেশ্যনবিলাক কেনেকুৱা আহে তাৰ আইডিয়াটো আহে এনে কোচিং লোৱাটো দৰকাৰী হয় কিন্তু কিছুমানে যদি কোচিং নোলোৱাকৈও অলপ অনলাইন পঢ়ি লয় তেতিয়াও পাৰি